মোৰ সন্মুখত আনে আনক বেয়া ব্যৱহাৰ কৰিলেও মোৰ বেয়া লাগে। এবাৰৰ কথা, নাম নকওঁ, কিছু ক্ষেত্ৰত বহুতো কথা আমি গোপন ৰাখিব লগা হয়। অফিচাৰ এজনৰ তাত গ'লোঁ। ঠিক তেনেতে আৰু এগৰাকী মানুহ গৈ পেলাই মানুহগৰাকীয়ে নিজে নজনা কথাখিনি অফিচাৰজনক সুধিলে। তেতিয়া অফিচাৰজনে কেনেকৈ উত্তৰটো দিছিল জানেনে? আপোনালোকে টিভিটো পালে একো নালাগে, খালি নাচি থাকক, খালি নাচি থাকক, নিউজ যে চাব লাগে গম নাই, আৰু আহি আহি মোক দিগদাৰ দি থাকিব। বহুত বেয়া লাগিছিল সিদিনাখন। মই পিছত মানুহজনীক লগ পাই সুধিছিলোঁ, বাইদেউ আপুনি সঁচাই বাৰু বহুত টিভি চাই নেকি? মানুহজনে আপোনাক চিনি পায় নেকি? কৈছিল নাই, মানুহজনে আমাৰ ঘৰৰ কথা একোৱেই নাজানে, আৰু বাইদেউ আমাৰ ঘৰত টিভি নাই, হাতে হাতে মোবাইলেই আছে, মোবাইলতে আমি যি চাওঁ, কিন্তু নিউজটো নাপালোঁ, সেইকাৰণেহে সুধিছিলোঁ আকৌ এবাৰ। মোৰ তেতিয়া যিখিনি মোৰ সন্মান আছিল সেই অফিচাৰজনৰ প্ৰতি, সেই সন্মানখিনি মোৰ তৎক্ষণাত কৰ্পূৰৰ দৰে উৰি গৈছিল।